মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ মই লেসন 7 মাই ষ্টৰী পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ কৰি দিম গতিকে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু খুব মনোযোগেৰে শুনিবা এতিয়া এক্টিভিটিছ লৈ আগবাঢ়িছো যদি এক নম্বৰটো দিছে ৰিড দ্য অটোবায়োগ্ৰাফি ৰিটেন বাই ৱাটাৰ এণ্ড কমপ্লিট দ্য সেন্টেন্সেস in the bubbles এই bubbles বোৰ দেখিছে ইয়াতে আত্মজীৱনী কোনে লিখিছে পানীয়ে নিজে লিখিছে গতিকে এই বাক্যবোৰ সম্পূৰ্ণ কৰি দিব লাগে গতিকে লিখি লৈছো I help to কি কৈছিল remain clean clean আছিল আৰু জেগা নাই কাৰণে লিখা নাই clean fresh and beautiful আছিল তাৰপিছত ইয়াত লিখিবা grow plants and trees you see me কত দেখিছিলো আমি sees and legs repeat stream I don't like he ভাল পোৱা নাছিলে to be polluted আৰু to be was it গতিকে 2 নম্বৰটো তোমালোকক পঢ়িব দিছে এই শব্দবোৰত যে বিউটিফুলৰ নিচিনা সেম শব্দ সমাৰ্থ শব্দ বুলি যোনবোৰ আমি অসমীয়া দেখিছো এই সেম শব্দ মানে সমাৰ্থ শব্দ এইবোৰ বিউটিফুলক আমি প্ৰিটি বুলি কওঁ এট্ৰাক্টিভ চাৰ্মিং গুড লুকিং এতিয়া এইবোৰক লৈ নাও মেক সেন্টেন্সেস ইউজিং দ্য ওয়ার্ডস ইন দ্য বুক গতিকে এই শব্দবোৰ দেখিছা গতিকে এই শব্দবোৰ দেখিছা এই শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকে এটা সেন্টেন্স লিখিব লাগিব প্ৰথমটো দিছে গুড লুকিং she is a good looking girl the garden looks very charming the flower is very beautiful the picture is attractive she has a pretty dress he is a handsome boy 4 নম্বৰটো দিছে now complete the table with action words what happens today and every day সদায় কি হৈ আছে আৰু আজি কি হৈ আছে তাৰ বিষয়ে লিখিব লাগে what happened in the past অতীতত কি ঘটিল হেতুত লিখিব লাগে ইয়াত আৰু what likely to happen in the future ভৱিষ্যতে কি হ'ব ইয়াত লিখিব লাগিব গতিকে ইয়াত lips আছে lips হলে ইয়াত যদি অতীতত হও lived হ'ব
flies এইটো চাগে তললৈ আহিব ভুলকে প্ৰিন্ট হ'ল flew will fly will fly তাৰপিছত এইটো হ'ব dances pollutes polluted হ'ব ইয়াত ইয়াত চাগে এটা থাকি গ'ল হেল্পৰটো ইয়াত হেল্পছ হ'ব A helps help will help pollutes polluted will pollute right চলে ইয়াত হ'ব wrote will right yeah 5 নম্বৰটো দিছে Look at the pictures of the bottle of cough syrup. Some information has been given on the level of the bottle of medicine. Write them down. এই কাপ সিরাপটো চাই পিনি ইয়াৰ তথ্যবোৰ ইয়াত লিখিব দিছে The name of the medicine is নামটো হৈছে এইটো কাফৰি লিখা আছে ইয়াত লিখি দিবা তোমালোকে Coffee. The date of manufacture is to ketia banaisile date to likhi dibole 18/8/2000 18/8/2017 The date of expiry is etu dia ase tomaloke sai bine likhiba 21/7/2020 The price is rupees 47 rupees 47 এটা 6 নম্বৰটো দি আছে read the biography of Mother Teresa Mother Teresa এই জীৱনীটো পঢ়িব দিছে তোমালোকক গতিকে তোমালোকে পঢ়ি লবা আৰু তলত প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবোৰ আমি কৰিব লাগিব Now write questions on Mother Teresa Mother Teresa ওপৰত তোমালোকে প্ৰশ্ন বনাব লাগে লিখিব পাৰা What was Mother Teresa's real name Mother Teresa asol namto ki asil likhibo para who where Mother Teresa's parents Mother Teresa ma deuta kon asil was Mother Teresa born Mother Teresa জন্ম কত হৈছিল When was Mother Teresa born Mother Teresa জন্ম কেতিয়া হৈছিল Why did she start the missionaries of Why did
C. Start the missionaries of charity. 7 number, find out words which have similar meaning with the word destitute. You can look it up in the dictionary. A destitute শব্দটোৰ একে অৰ্থ মানে সমাৰ্থক শব্দ তিনিটা লিখিব দিছে এইবোৰ লিখিব পাৰা needy impoverished. Now number 2, look at the pictures given below. The pictures are step of rice cultivations. এই সববোৰ দেখি চাব কৈছে যে এইবোৰ যে আমি খেতি কৰোতে এইবোৰ এই স্টেপবোৰ আমি কৰো read the following sentences choose a sentence to match each picture write the sentences below each picture এই ছবিৰ কিনাৰে কিনাৰে এই তলৰ বাক্যবোৰ লিখি দিব দিছে প্ৰথমটো হৈছে হাল বাইছে গতিকে প্ৰথমটোৰ কাৰণে হ'ব হাল বাৰ কাৰণে হাল বাইছে মানে মাটিটো চহাইছে the land is black এটো হ'ব তোমালোকে এক নম্বৰ এটো লিখি দিবা সেকেন্ডটো হৈছে এটো কঠিয়া হিচিছে এটো হ'ব এটো seeds are sown in fields এটো হ'ব তাৰপিছত 3 নম্বৰটো হৈছে এটো ডাঙৰ হৈছে কঠিয়াবোৰ ডাঙৰ হৈছে গতিকে rice seedlings are grown in fields এটো 3 নম্বৰ লিখিবা 4 নম্বৰটো কঠিয়াবোৰ উঠাইছে কাৰণে seedlings are collected from fields এটো 4 নম্বৰত লিখিবা এটো হৈছে ধান কঠিয়াবোৰ ৰুইছে কেতিয়া seedlings are planted in rows ৰসিয়াত খুব পানীৰ প্ৰয়োজন হৈছে ধানবোৰ ডাঙৰ হওঁতে plenty of water is required for the rice plant to grow এটো 6 নম্বৰত লিখিবা তাৰপিছত 7 নম্বৰটো দেখিছা এটো ধানবোৰ ধাইছে 7 নম্বৰ ধান ধাইছে এটো 7 নম্বৰ when paddy ripens the crop is harvested তাৰপিছত মৰণা মাৰা হৈছে the paddy stalks are threshed to separate the grains of rice from the stalks এটো 8 নম্বৰ হ'ব আৰু হেকলে এটো ধানবোৰ পৰাইছে the grains of rice are collected in gunny bags এটো 9 নম্বৰ সবিভাবে লিখি দিবা তোমালোকে আৰু এটো 10 নম্বৰটো কি কৰিব লাগিব তলত লিখা আছে find out more sentences from the lesson you have read write the two parts in the table below the person thing doing the action যোনজনে কামটো কৰিছে what the person thing is doing যে মানুহজনে কি কাম কৰিলে ইয়াত লিখিব পৰা water is helping us to remain clean farmers are growing rice plants just 11 নম্বৰটো দিছে let's learn a few words that we use to make a sentence try making sentences in your notebook using some of the words above এই শব্দবোৰৰ পৰা কিছুমান তোমালোকে বাক্য বনাব লাগে গতিকে প্ৰথমটো জানিবা আইৰ পৰা বাক্য এটা I write with a pencil ঠিক তেনেদৰে he আৰু runs দুটা লগাই পিনে তোমালোকে লিখিব পাৰা বাক্য এটা he runs very fast
ঠিক তেনেদৰে চি আৰু এ অপেন্সটো লগাই পিনি তোমালোকে বাক্য সাজিব পাৰা চি অপেন্স দ্য ডোৰ তাৰপিছত এই ডে আৰু ডিছকাছটো এই শব্দ দে ডিছকাছ দ্য প্ৰব্লেম উই আৰু ৱাটছটো লগাই পিনি লিখিব পাৰা উই ৱাটছ টেলিভিশ্যন আৰু ইট আৰু চায়েন্সেদি তোমালোকে লিখিব পাৰা ইট চায়েন্স ইন দ্য স্কাই এতিয়া 12 নম্বৰটো তোমালোকক কৰিব দিছে complete the following paragraph you may use words given in the box এই বক্সটো দিয়া আছে এই বক্সত কিছুমান শব্দ দিয়া আছে শব্দবোৰ ব্যৱহাৰ কৰি তলৰ এই বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগে এই পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব লাগে প্ৰথমটো দিছে I am pencil হ'ব I was born in a factory I am made of lead and wood I have many names children love me I help people to write hobo or draw hobo write and draw I become shorter when children sharpen me 13 নম্বৰটো read the following information and write a paragraph ইয়াৰ এই ইনফৰমেশন তথ্যখিনি পঢ়ি তোমালোকক প্যাৰাগ্ৰাফ এটা বনাব দিছে Fuleshwari Hazarika was born on 8 September 1956 her parents were late Madhav Hazarika and late Fulmati Hazarika she was from Dergaon Assam she was a social worker and a children's story writer she died on 9 November 2012 15 number complete the following passages with the words given in bubbles তলৰ এই পেছেজটো তোমালোকক সম্পূৰ্ণ কৰিব দিছে এই তলৰ দেখিছেনে গ্ৰনিয়াৰ বাবলছবোৰ ইয়াৰ পৰা এই শব্দবোৰ ইয়াত বহাই দিব লাগিব প্ৰথমটো হৈছে at 10 o'clock yesterday we were sitting in our classroom our teachers was writing on the blackboard suddenly the doors and the windows began shaking the children were running out of the classroom soon there was an announcement a man was sitting to ইয়াত লিখি দিবা on a rickshaw with a microphone in his hand he was telling people what to do during an earthquake Hold the number choose the correct word and complete the following sentences remember to start the sentence with a capital letter one is done for you গতিকে ইয়াৰ পৰা তোমালোকে যোনটো শুদ্ধ হয় বাছি উলিয়াই ক্যাপিটেল প্ৰথম আখৰটো ক্যাপিটেলেৰে লিখি গোটেই বাক্যটো সম্পূৰ্ণ কৰিব লাগে গতিকে প্ৰথমটো হ'ব can তাৰপিছৰটো হ'ব put তাৰপিছতে হ'ব do তাৰপিছতে হ'ব would তাৰপিছতে হ'ব put এটো can you give me the phone number of the civil hospital could you switch off the light please do you know the time when the fire broke out would you like to visit the sick people could you carry some medicines with you to me kisman
দৰৱ লগত লৈ যাব পাৰিবা নেকি বুলি সুধিছে। এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।